World Heavyweight Champion Razu Soya. Title গম নাপাওঁ এনেই ক'লো আজি মনাইছে মৰ্নিং সকলোকে আজি এটা নতুন দিনৰ নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটো আপোনালোকক অলপ মছলাই দেখাই আছোঁ সো ষ্টে টিউন চাই থাকক আগলৈ কি হৈ থাকে কালি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব কমেণ্টত প্লিজ এবাৰ জনাই দিব আমাৰ ওচৰত কোনোবা এজনী আহিছে কোন চাওকচোন বাৰ্বি কি কৈছা তুমি ৰাতি কিহেদি খালা দে ভাত ছোৱালীজনী কা হৈছে অলপ হাঁহি দিয়াচোন অলপ হাঁহি দিয়াচোন ছোৱালীজনীয়ে এনি টাইম উৎপাতে কৰি থাকে কিহৰ কাৰণে বাৰু কিহৰ কাৰণে বাৰু কিহৰ কাৰণে ঘৰৰ পৰা ওলাই আহিলোঁ অলপমান বজাৰ কৰিবলৈ মায়ে অলপ বজাৰ নিবলৈ দিলে ৰাস্তা দি যাওঁতে মন্দিৰটো দেখিলোঁ বোলো আপোনালোকক দেখাই দিওঁ মন্দিৰটো অলপমান চাই লওঁ আজি ভিতৰত নোসোমাওঁ যেনিবা অলপ বাহিৰৰ পৰাই দেখাইছোঁ অলপ মানে কাম আছে ঘৰত নহ'লে মায়ে আকৌ চিঞৰিব বজাৰখিনি নিব দিছে বোলো অত দেৰি ক'ত কৰিলি বোলো বাহিৰৰ পৰা আহিছোঁ যেতিয়া মন্দিৰটো এবাৰ দেখাই দিওঁ বাহিৰৰ পৰাই এদিন আহিম কেতিয়াবা পিছতকৈ কি ধুনীয়া গাৰ্ডেন দেখিছেনে এদিন আহিম পিছতকৈ ভালকৈ আপোনালোকক মন্দিৰটো দেখাম মই আজি কাৰণে বাহিৰৰ পৰাই চাই লওক ঘৰ আহি পাই গ'লোঁ বিৰাট ৰ'দ একদম খাই মাৰিছে ৰ'দটোৱে ইমান চোকা ৰ'দ মানে দুদিনমান আগত বৰষুণ গ'ল বহুত বেয়াকৈ বহুত কেইদিন সেইকাৰণে এতিয়া ৰ'দটো অলপ বেছিকৈ পৰিছে আহি পিনে এতিয়া দিনততো ক'তো ওলাই যাবলৈ নাই চাগৈ সন্ধিয়াকৈ অলপমান ওলাই গৈ পিনে দেখাম ক'ত কি দেখাব বাৰু শইকীয়ানী আপুনি ক'ৰ পৰা বহুত ধেমালি কৰে আচলতে বহুত এপিনা দাদা লনিয়ে কেনেকৈ দেখায় দাদা কেনেকৈ দেখায় কেনেকৈ লাজ কৰে কেমেৰাটো ওলালে কিয় লাজ কৰে মুখখন ঢাকি দে দিছেনে কেনেকৈ ওলাই দেখা তুমি দেখাই দিয়া তুমিতো জানা লনিয়ে কেনেকৈ দেখায় ছোৱালী যদি ঘৰত চেনেল এটা আনি দিদিও চাবলৈ বেছি দিন তাই মোবাইলত চাই থাকিব লগা হৈছে দেখিছেনে আৰু মুখখন কা থাকে আহিছে নামটো কি জানো নাই বেবী বোলে বেবী হয় নাই সেইখন এইখন মুখখন বেবী হয় নাই চাওকচোন এবাৰ এখন বেবী মুখ নাই মোক মানে নিমন্ত্ৰণ দি পিনে মতা হৈছে চিলিণ্ডাৰ ঠিক কৰিবলৈ বলক ঠিক কৰি আহোঁ এবাৰ তাই আহিবচোন ক'ত সোমাই আছে আপুনি কি কৰিছে এইজনীয়ে সেইজনী মহিলা কি কৰিছে বুটিবা এনেই বনাইছে কিছুমান উল্টা উল্টাকে আপোনালোকৰ গেছটো ঠিক কৰিব লাগে বোলে মেকানিক মাতিছে মোক মেকানিক কোনপিনে আছে বাবাজনে বিহুৰ পিঠা নে কি কমলা যায় বা ধুনীয়া বিহুৰ পিঠা বনাইছে তিল পিঠা অসমীয়া চবেই বুজি পায় ময়ো বুজি পাওঁ এজনী হট পিঠা অলপ পিছত ঠাণ্ডা হ'লে হ'ব কল পিঠা কি হৈছে কমলা বাইদেউ মাটিত লামাই দিব লাগে পাইপটো খুলিব লাগিব অকণমান পাইপটো খুলিব কটাৰী আমি খুলিম এতিয়া গেছ কটাৰী লৈছোঁ ইয়াত আছে স্ক্ৰু এইটো ঘূৰাব লাহেকৈ কেনেকৈ ঘূৰাব এনেকৈ লগাব এনেকৈ ঘূৰাব এইটো ঢিলা হ'ব এইটো যেতিয়া ঢিলা হ'ব লাহে হৈ আছে দেই ঢিলা হ'ব লাহে যেতিয়া ঢিলা হ'ব এইটো টান মাৰি দিলে এইটো খুলি আহিব গৰম না বাইদেউ তেনেকৈ ক'লেতো নহ'ব ন মানুহবোৰেতো চাই আছে না বস্তুটো ঢিলা হৈ আছে অলপমান কাটি ৰ কিমান কৰিব পিছতকে দেখাম আৰু আপোনালোকক ন ৰাখক বাবা দাদা এইটো যে এতিয়া ঠিক যে কৰি দিলোঁ এতিয়া বস্তুটো মেকানিকৰ ফিজটো কিমান দিব 40,000 50,000 একো এটা নিদিয়ে বোলে সুধিবা মেকানিকক বোলে একো এটা নিদিয়ে কি ক'ব গ'ল আপুনি দিয়ক 40-50 হাজাৰ টকা মই বেয়া নাপাওঁ আৰু
ন কাঁহীত তিল পিঠা বনোৱা দেখিছেনে দেখা আছো আপোনালোকক চাই থাকক এইখন হৈছে কাঁহী ওপৰত দিছে পিঠাগুড়ি চামুচেৰে দিছে লৰাই চামুচেৰে দিছে লৰাই দিব ওপৰত তিল হাতেদি ধৰিছে দিলে 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 এতিয়া খন্তিৰে খালি চেৰেক চেৰেককৈ লেপিটিয়াই দিব 1 দিয়ক 2 হৈ গ'ল তিল পিঠা হয় এইখনকে কয় তিল পিঠা जोर जोर से बोल के लोगों को स्कीमें बता दे না মই নাখাওঁ কিহৰ কাৰণে বনাই আছে বাবা বিয়া কাৰ পুতিবা জীয়ৰী বিয়া ফূৰ্তিতে ক'ব নোৱাৰা হৈছে মাকে তাৰ কাৰণে তিল পিঠা বনাইছে আমি সকলোৱে লগে ভাগে মিলি খাব লাগে এতিয়া ক'ত যায় এতিয়া দৰাক লগ কৰিব সঁচানে দিয়ক দিয়ক গৈ থাকক শ্বিলঙলৈ গৈছিল নবৌ যামগৈ দিয়ক আপোনালোকে কৰি থাকক गजब बेइज्जती है না চিলিণ্ডাৰটো উঠোৱা সময়ত মাতি দিব আকৌ উঠাই দিম টাটা বাই বাই চি ইউ এতিয়া টাইম হৈ গ'ল 7টা যাওঁ বুলি ভাবিছিলোঁ ক'ৰবাত বাহিৰত ওলাই কিন্তু নাই টাইম নাই এতিয়া আকৌ জিমলৈ যাবলৈ দৌৰা ধপৰা কৰিব আৰম্ভ অলপ তাত গৈ আকৌ এবাৰ লগ পাম জিমলৈ গৈ আছিলোঁ এতিয়া এই লগৰ দুটাই লগ পালে আগত গৈ থকা বাইকখন দেখিছেনে ATM লৈ গ'ল আকৌ মোলৈ ATM যাই পেলাই টকা ওলাবলৈ টকা বলক ATMৰ ওচৰৰ পৰা আহিমগৈ এবাৰ তাৰপিছত জিম যাম তুমি যে মোক যে উঠাই যে আনিলা তাৰ পৰা ATM আহিবলৈ কি হিচাপে আনিলা আমাক কোৱাচোন দেখা তেলৰ দাম কমিছে তোমাক খৰচটো বঢ়াইছিলোঁ चल झूठा হয় দিয়ক তেলৰ দাম কমিছে আগতে নাৰিকল তেল আছিলে আপোনাৰ কিমান 35 টকা এতিয়া আহিছে 25 টকা 10 টকা কমি গ'ল ন এতিয়া তেলৰ দামটো মানে কমি কি কুকুৰে মুতিলে নেকি মুটি দিলে এইটো আমাৰ মেক্স মেক্স মৰমৰ ই অক্ষয় কুমাৰৰ ফেন মানে कुछ भी মুতি অৱস্থা নাই ইয়াক ট্ৰেইনিং দিছে নে তই নিজে ট্ৰেইন মই ট্ৰেইন কৰাই আছোঁ নিজে ট্ৰেইন কৰাই আছে ন ট্ৰেইন কৰাৰ কাৰণে বা ইমান ট্ৰেইন কৰিছে দিছে নে স্কুটিত মুতি দিছে ইমান ট্ৰেইন কৰিছে ল'ৰাটোৱে বেলেগ কোনো পেচেঞ্জাৰ নাই ন তলা মাৰা আছে হে জিমত পেচেঞ্জাৰ নাই দিয়া জিমাহি আমি পালোহি ঐ কৰিম আজি অকণ এক্সাৰচাইজ কি হ'ল ভিতৰত লাষ্ট কৰিব নালাগে এইটো তেওঁ অলপমান কষ্ট কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ জিমাহি আজি পালোহি ঐ আমাৰ ফিটনেছ ট্ৰেইনাৰক কথা এটা সুধিব বন্ধু মই যে কষ্টখিনি যে কৰি যে আছোঁ মোৰ পেটটো এনেকুৱা কেতিয়ালৈকে হৈ যাব কওকচোন বাৰু গৰুৰ নিচিনা কৰ তেতিয়াহ'লে ধৰি লওক 3 মাহমান লাগিব পাৰে আৰু যদি গাধৰ নিচিনা কৰি দিয় এমাহতে খিনাই যাবি কিন্তু পেট একদম এনেকুৱা ওলাই যাব গাধৰ নিচিনা এমাহ শপত খাই কোৱাচোন গাধৰ নিচিনা মানে তই একদম না বুলি ক'ব নোৱাৰিবি শপত খাই কোৱা একদম তোমাৰ ওপৰত এনেকৈ ডিঙিত ধৰি চলিছে হ'ব বাৰু আহি গ'ল ৰাজুদা আহি গ'ল আহক আহক সোমাই আহক আপুনি সোমোৱাৰ আগত আজি আপোনাৰ পেটটো সোমাইছিলে কিন্তু দেই বাঢ়িছে অলপমান অঁ কি নতুন এটা টেক লওঁ আহক সোমাই আহক ৰাজুদা সোমাই আহক সলমান খান সোমাইছে সলমান খান কি এটা WWE খেলিব আমাৰ কি বুলি কয় ৱৰ্ল্ড হেভিৱেট চেম্পিয়ন ৰাজু শইকীয়া টাইটেল গম নাপাওঁ এনেই ক'লো আৰু যি মনাই কৰি আছিলোঁ এক্সাৰচাইজ আহি পেলাই আমাৰ ৰাজুদা দিলে হ'লো গাজৰ মুখত সোমাইছোঁ বোলো খায়ে দিওঁ নে কি কয় আমাৰ ৰাজুদাৰ ফেমিলি আহিছে দেখাই আছোঁ ৰ'ব ক'ত গ'লা অলপ এইপিনে আছোন এইপিনে চোৱাহি দেউতাই এক্সাৰচাইজ কৰিছে যা নিউ কাষ্টমাৰ আমাৰ দাদাৰ ৱাইফ मालूम है तेरे बाप को मत सिखा चल এজেণ্ট জীয়েক হেল্ল' বুলি কৈ দিয়া দেখা এবাৰ হেল্ল' নামটো কৈ দিয়া এবাৰ চিকিৎসা
চিকিৎসা তোমাৰ পেটটো বাঢ়িছে নি দেহা পেটেলি হৈছেনে চিকিৎসা চিকিৎসা মোৰ নামটো নাহে তোমাক চিটি বুলি মাতিম দেই তোমাৰ নামাতা নামটো কি দেখা যোনটোতে নামাতে ঘৰত ৰিয়া দি মাতে নে নামাতে ৰিয়া ৰিয়া বুলি মাতে নে নামাতে ৰিয়া বুলি মাতে মই নামাতা নামটোৱে সুধিছোঁ তোমাক অ ডু নট ডিষ্টাৰ্ব লিখা আছে টি চাৰ্টত ডিষ্টাৰ্ব কৰি আছে তুমি নপঢ়িলা তুমি নপঢ়িলা তুমি নপঢ়িলা তুমি নপঢ়িলা कुछ भी বাই বাই দেহা বাই বাই গুড নাইট গুড নাইট আকৌ আহিবা ছোৱালী মৰম লগা আছে ন দাদা আপোনাৰ ছোৱালী আপোনাৰ নিচিনা নহয় পাতল হয় 17 কিলো ছোৱালীজনী তাই এক্সাৰচাইজ কৰিব লগা হৈছে বুজিছে আজি মজদুৰি খতম কৰি আছো এতিয়া সকলোকে বাই বাই চিও কালি পুনৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো যোৱা আগত সকলো একেবাৰে গুড নাইট কি খবৰ লাগে লাইক কমেন্ট এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব